ৰাতিপুৱাতে সকলোকে নমস্কাৰ জনাইছোঁ মই নিভা আৰু বহুত দিনৰ পাছত আচলতে আজিৰ পৰা এটি সৰু ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আজি উৎকণ্ঠ গৰম ৰ'দ আৰু কি কৰিব কাম কেইটামান সম্পূৰ্ণ কৰিবলগীয়া আছিল, সেয়েহে কামকেইটাৰ বাবে ভিনদেউ আৰু ভৈৰৱক নিমন্ত্ৰণ কৰিলোঁ। কামকেইটা ইতিমধ্যে কৰি থকা হৈছে। আমাৰ যিমানবোৰ ফুলনি আছিল আগফাল আৰু বাৰাণ্ডাৰ সন্মুখত এইখনটো ফিক্স ফুলনি আৰু সিফালে যোনখিনি ফুল আছিল ডাঙৰ ডাঙৰ ফুল আছিল সেই ফুলখিনিৰ আমি এতিয়া বেলেগ জেগালৈ নিবলগীয়া হ'ল। এজোপা সুন্দৰ এজোপা মানি প্লেণ্ট, এয়া মামৰি তামোল, এবাৰ তামোলো লাগিলে খুব ধুনীয়া খাবলৈ, আৰু এয়া ৰংগুলীজোপা। এই ফুলবোৰ আমি এতিয়া বেলেগ জেগালৈ লৈ যাম আৰু পদূলিৰ মুখখন অকণমান বেলেগ কৰিম বুলি ভাবিছোঁ। আৰু তাতো আছিলে এজোপা নাৰিকল আছিল, মামৰি তামোল আছিল, এই বস্তুবোৰ সম্পূৰ্ণ বেলেগ হ'ল। সাঁচি গছ আছিল, তাৰপৰা দেৱদাৰু আছিল, এইখিনি আমি বেলেগলৈ ছেটিং কৰিলোঁ। তাৰপৰা এতিয়া নাৰিকল পুলিটো খান্দা হৈছে, সেইটোৰ ইয়াত ৰোৱা হ'ব। এনেকৈ পুখুৰীৰ পাৰে পাৰে এটা লাইন নাৰিকল পুলি দিম আৰু সেই নাৰিকল পুলিটো ৰুবৰ কাৰণে ইয়াৰ গাঁত দি থকা হৈছে। আৰু এনেকৈ আচলতে গৰমৰ মাজত কামকেইটা সমাধান হ'বলৈ গৈ আছে। ভাবিলোঁ মই আপোনালোকলৈ প্ৰস্তুত কৰোঁ, কেনেকুৱা লাগিছে অকণমান জনাব। আৰু মোৰ আচলতে চেনেলটো বহুত পুৰণি, কাম নকৰাৰ বাবে হয়তো পিছ পৰি ৰৈ থাকিলোঁ। এনেকৈ দেখিছে ধুনীয়াকৈ উঠালে দেই, একদম মাটিখিনি ধুনীয়াকৈ উঠাই কাটি মেলি। যদি নাৰিকল পুলিটো কষ্ট পোৱা নাই, নিশ্চয় সি সঠিকভাৱে জীৱিত হ'ব বুলি ভাবিছোঁ। আৰু মই আচলতে প্ৰকৃতিক খুব ভাল পাওঁ। এই ফল মূল ৰোৱা, গছ গছনি ৰোৱা এইবোৰ খুব মোৰ প্ৰিয়। মই এইবোৰ কৰি খুব ভাল পাওঁ আৰু লগত সহপাঠীও লাগে, সেয়েহে সিহঁতক লগত লৈ লৈছোঁ। এয়া দেখিছে এতিয়া ইয়াতে ৰুই দিয়া হৈছে। ইয়াতে ৰুই এতিয়া ইমানেই ধুনীয়া হ'ব জেগাডোখৰ, যদি জীৱিত হয় খুব ধুনীয়া নাৰিকল পুলিটো হ'ব বুলি ভাবিছোঁ। আৰু মোৰ ভিডিঅ'টো আচলতে কেনেকুৱা লাগিলে অকণমান জনাব, কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই। ভাবিছোঁ এতিয়াৰ পৰা আৰম্ভ কৰিম। আৰু মিনি ভ্লগটোলৈ সকলোকে স্বাগতম জনালোঁ তাতে। আৰু মোৰ ভ্লগটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। অনাগত দিনৰ নতুন ভিডিঅ' পাবলৈ সকলোকে মই অনুৰোধ